हेलो नमस्कार प्रियंका ब्लग यूट्यूब चैनल पुनः स्वागतम जानाइছো बोले आम भिडिओ आरम्भ करूँ एया मैं और एया फ्रेंड এই দুজনী আমার ফ্রেন্ড সুমি হাই কৰি দিয়া ব্লগ বনাইছো চাওক সেইখন আমাৰ কলেজ হয় আমাৰ আজি মানে আমাৰ ইয়াত ক্লাছ হয় আমি আকৌ এবাৰ হস্পিটালত যাব লাগিব মানে তাত মেডিকেল ডিউটি দিব তাৰপিছত ইয়াতে আজি লাজ হয় এক্সাম আছে আমাৰ আজি আমি এদিন নেমকেয়াৰ কলেজখনত দেখাই দিম বলক এইখনে হৈছে নেমকেয়াৰ গ্ৰুপ অফ ইনষ্টিটিউট নেমকেয়াৰ প্ৰতিষ্ঠান চাই থাকক আপোনালোকে আজি আমাৰ কলেজখন এইটো হোষ্টেল হয় আৰু এই ভিডিঅ'টো গাইজ মোৰ ফ্ৰেণ্ডজনে আৰম্ভ কৰিছিল কাৰণ তেতিয়া মোৰ ইউটিউব চেনেল নাছিল যে তো সেইকাৰণে তাই আৰম্ভ কৰিছে বাকীখিনি ময়ে কৰিছোঁ ভিডিঅ' এটা থৈ দিয়া আছিল তাৰপিছত ভাবিলে এটা ভিডিঅ' বনাই দিয়ে সেইকাৰণে ভিডিঅ'টো বনাই দিলে এতিয়া চাওকচোন আমাৰ কলেজখন কেনেকুৱা লাগে সেই যে ল'ৰাকেইটা বহিছে সেইকেইটা আমাৰ ফ্ৰেণ্ড হয় আৰু দেখুৱাই আছোঁ চাই থাকক ভিডিঅ'টো সেইফালেকে স্কিপ নকৰাকৈ ইয়াতে আমি মানে এইখিনি হ'ল বৃন্দাবন ইয়াতে ষ্টুডেণ্টবিলাক বহি থাকে আমাৰ মানে আমি মানে এইখনক বৃন্দাবন বুলি কওঁ ধুনীয়া লাগে ইয়াতে ফটো চটো উঠি কি ধুনীয়া সেইটো হৈছে ফাৰ্মাচী ব্লক আৰু এইফালে নাৰ্ছিঙৰ হয় সেইটো অডিটৰিয়াম আমাৰ পৰীক্ষা আছে এইটো ৰুমত আসাম টাইম বিল্ডিঙত আমাৰ ডিপাৰ্টমেণ্টে সেইটো লাষ্টৰ যিটো বিল্ডিং এইটো ফাৰ্মাচীৰ পিছত ভালকৈ দেখাম বাৰু আৰু এইটোত আমি মানে এক্সাম হ'ব আজি আমাৰ এইফালে হোষ্টেল আছে এইটো ৰাস্তাৰে এই তাত কেণ্টিন আছে ইয়াতে হ'ব আমাৰ পৰীক্ষা এইফালে কেণ্টিন আছে আৰু এইফালে হোষ্টেল এইটো ৰুমত পৰীক্ষা হ'ব আৰু আমাৰ এক্সাম শেষ হ'ল তাৰপিছত অলপমান বাহিৰৰ ফালে আহিলোঁ আৰু আজি যিহেতু লাষ্ট হয় ন কলেজখনত তো অলপমান ফ্ৰেণ্ড কেইজনীৰ লগত এনজয় কৰিলোঁ আৰু সেয়া ল'ৰাটো চাওকচোন লাইজ এনেকৈ আৰু এনজয় কৰিছিলোঁ আৰু পিছত ভিডিঅ' কেইটামান দি দিছোঁ চাই লওক আমি কেনেকৈ এনজয় কৰিছিলোঁ আৰু এই ভিডিঅ'টো চাওকচোন এইটো মানে আমি ফ্ৰেছাৰ্ছৰ কাৰণে প্ৰেক্টিচ কৰি আছিলোঁ ছেকেণ্ড ডে মই যোনদিনা কলেজলৈ গৈছিলোঁ তাৰ পিছদিনায়ে মানে এই প্ৰেক্টিচ কৰাত লাগি গৈছিলোঁ চিনিয়ৰ বা কেইজনী আহি কৈছে যে ফ্ৰেছাৰ্ছ হ'ব আমাৰ তো কিবা যদি কৰিব খোজোঁ বা ডান্স চান্স তো মানে কৰিব পাৰোঁ সেইকাৰণে আমি ডান্স প্ৰেক্টিচ কৰিছিলোঁ কিন্তু ফ্ৰেছাৰ্ছৰ দিনা মানে টাইমে নহ'ল আমাক ডান্স কৰিবই নিদিলে আৰু আমাৰো মানে গধূলি হৈ গ'ল ন তো ঘৰে ঘৰে গুচি গ'লোঁ তেতিয়া আমি ৰুম লোৱাই নাছিলোঁ মই ৰুম লোৱা নাছিলোঁ আৰু মোৰ এজনী ৰুম লোৱা নাছিল মোৰ ফ্ৰেণ্ড এজনী আৰু সেনেকৈ মই গুচি আহিলোঁ ৰাতি আৰু এইবিলাক চাওকচোন আমাৰ এনজয়বিলাক সেয়া আছিলে ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু কেইটামান ফটো দি দিছোঁ চাই ল'ব আৰু এদিন মানে আমাৰ যাব লগা কাম আছে কলেজত তো সেইদিনাত এটা